আয়ো এইটো বৰ ঠগাতি দে বৰ ভাল লাগছে আপনি কোন হয় আপনি এবার কি করতে চাইছে ও পেহি পেহি ও না মই পেহি মই ৰঞ্জন দুৱাৰৰ বোৱাৰী মৃদুলৰ পত্নী কেনেকৈ আহিল এইবোৰ বহুত কথা পেহি কোৱাচোন কোৱা পেহি মোক আশ্ৰয় দিবানে দিম কেলেনো নিদিম পেহি আজি আপুনিয়ে মোৰ ভগৱান নেকান্দিবা আজিকালি মানৱতা হেৰাই গৈছে মানুহৰ মাজৰ পৰা নেকান্দিবা তোৰে ছোৱালী হ'লা ভাত পানী খোৱালে মনটো শুকাইছে ব'লা ব'লা পঁইতা ভাত কেইটামান আছে তাকে খাই ল'বা আহিব আহিব মা বজাৰ হাত কৰিছে নহয় কালি যে তোমাক প্ৰাৰ্থনাটো শিকাইছিলোঁ মনত আছে নাই নাই মই গাম তুমি শুনিবা যাদৱ যদু নন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ ও পেহি পেহি ও পেহি কি হয়েছে তোমার পেহি বেশি বেয়া নি নহলে যে ডক্টৰ খাম বেছি ভাল হৈ যাব
অঁ মাছখন খুচুৰা না পাই খুচুৰা নাই হ'ব দিয়া মই আকৌ আহিম নহয় তেতিয়া দিম আইতা ল'বা দে মই মাতি আনোগে পিহি অ পিহি পিহি কি হৈছে তোমাৰ অ পিহি পিহি অ পিহি কি হৈছে ডক্টৰ মাতো নেকি অ পিহি পিহি ৰবাচোন পিহি অ পিহি পিহি অ পিহি পিহি অ পিহি পিহি আগুৱাই যায় জীৱন নৈ ৰসৰ ধাৰা জাৰিব আগুৱাই যায় জীৱন নৈ অসীম অসীমৰ খেলা জীৱন সুখ দুখৰ মেলা অশ্বিনী কৈছো ৰবা আহা লক্ষ্মীপ্ৰিয়া ভালকে যাবা যোৱা মই তোমাৰ দোকানলৈ গৈছিলোঁ হয় ছাৰ আজি দোকান বন্ধ ছাৰ আপুনি আহক ছাৰ আপুনি অলপমান বহকচোন এইবোৰ কোনে লিখা ছাৰ ময়ে মাজে মাজে পঢ়ো। প্ৰীতি আজিৰ পৰা তোমাৰ এইবিলাক কাম বন্ধ তেনেকুৱা নকৰিব ছাৰ মোৰ এজনী সৰু ছোৱালী আছে ছাৰ মই কিবা ভুল কৰিলোঁ নেকি আচলতে সেইটো কথা মই তোমাক কোৱা নাই আজিৰ পৰা তুমি অফিচৰ দায়িত্ব ল'ব লাগে ছাৰ ইমান সৰু দায়িত্ব
তুমি কথা এটা গম পাইছা না নাই? কি ছাৰ? তোমাৰ উপন্যাসখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে। অঁ গম পাইছোঁ ছাৰ। অঁ পিছে পিছে কি সেইবিলাক তুমি একো চিন্তা কৰিব নালাগে, সকলো ব্যৱস্থা মই কৰি দিম। তুমি খালি এতিয়া দিল্লীলৈ যাব লাগিব। অঁ আপুনি প্ৰীতি তুমি? ফুকনদা, এই বঁটাৰ যোগ্য মই নহয়, আপুনি। প্ৰীতি মোৰ বাবে ভগৱান আপুনি। ফুকনদা, জগতত স্বামী স্ত্ৰী প্ৰেমিক প্ৰেমিকাই নহয়, আৰু এটা সম্পৰ্ক আছে। তেন্তে তোমাৰ দৃষ্টিত কি থাকিব পাৰে? সেয়া ভাই ভনী বন্ধু ভাল অভিভাৱক নহয় জানো ফুকনদা? ফুকনদা, সেই উদাহৰণ আপুনিয়ে নহয় জানো? তেন্তে তোমালোকৰ সম্পূৰ্ণ অভিভাৱকৰ দায়িত্ব মই ল'লোঁ আজি।